নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ মোৰ অন্য ইটি মিনি ব্লগলৈ। আশা কৰোঁ সকলোৰে খবৰ ভাল। দুপৰীয়া ভাত সাজ খাই আমি গ'লোহি ল'ৰা ৰুমলৈ, কিয়নো আমাৰ ড্ৰেছবোৰ তাতে আছিলে। আৰু দেখিছেনে পিছত ছোৱালীকেইজনী ৰবাব টেঙা বিচাৰি আছিলে। এয়া আহি পালোঁহি আমি ল'ৰা ৰুমলৈ। তাৰপিছতে আমি ড্ৰেছবোৰ ল'লোঁ, তাৰপিছত আমি ৰুমলৈ গ'লোঁ আৰু ৰুমত যাওঁতে দেখিলোঁ এইটো ধানৰ মিল। তাৰপিছতে ৰেডি চেডি হৈ আমি গ'লোঁ আমাৰ প্ৰগ্ৰেম য'ত হ'ব। আমাৰ প্ৰগ্ৰেম আছিলে বৰগছ ৰিজৰ্টত আৰু চবেই ৰেডি হৈ আহিলোঁ। ইয়াৰে ইণ্টেৰিয়ৰ ডিজাইনটো বৰ ধুনীয়া, বিৰাট ভাল লাগিলে। তাৰপিছতে আমি গ'লোঁ ভিতৰৰ অডিটৰিয়ামলৈ। তাৰপিছতে আমাক দিলে স্নেক্স খাই লৈ গম পালোঁ যে আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। তাৰপিছত ততাতৈয়াকৈ আমি বেক ষ্টেজলৈ গ'লোঁ। আমাৰ প্ৰগ্ৰেম হ'ল, তাৰপিছতে এজন বেণ্ড পাৰফৰ্মেঞ্চ কৰিলে। তাৰপিছত প্ৰগ্ৰেম হোৱাৰ পিছত আমি বাহিৰলৈ ওলাই আহিলোঁ, ভাত খালোঁ। ভাত খাই আমি ৰুমলৈ আগমন কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, নেক্সট মিনি ব্লগত লগ পাম।